हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल गियर अखम सो बंधुসকল আজি মই এটা লৈছো অলপ বেলেগতকৈ বেলেগ বস্তু जो ৰঙালী বিহু আহি আছে আপোনালোকে সকলোৱে গম পায় আজি মোৰ হাতত আছে এটা থাম্বনেলটো দেখিটো গম পালে পেপা হয় এই পেপাটো বাঁহৰ হয় বাঁহৰ মুহা এটো ভলুকা বাঁহৰ মুহা পা বনাই মই গুটেই ডিটেইলছটো দেখুৱাই আছো আপোনাক কৈ আছো কি আছে কেনেকৈ বনাইছে কি বস্তু এটো কিন্তু মহৰ শিঙৰ নহয় মই দেখুৱাই আছো আপোনালোকক তো চাই থাকক এটা এটাকে মই দেখুৱাই আছো আৰু ইয়াৰ সাউন্ডটো কেনেকুৱা শুনাই দিম বজাই কাৰণ ভালছে নাজানো তথাপি মোৰ লগৰ আছে সি বজাই অলপ জানে আৰু ইমানো নহয় শিকি আছে হিয়ে কিনিছে এটো গতিকে সি এটো বজাই আপোনালোকক অকমান দেখুৱাব কেনেকুৱা সাউন্ডটো শুনি লওক মানে মহৰ শিঙৰটো আৰু ইয়াৰ ডিফাৰেন্টটো কি আৰু কেনেকৈ বনাই মই প্ৰচেছটো দেখুৱাই দিম চাই লওক গোটেই বস্তুটো মই দেখুৱাই আছো তো বন্ধুসকল এইটো দেখিছে বাঁহৰ মুহা পেপা এইটো ভুলুকা বাঁহৰ হয় এইটো ভিতৰটো চক মই দেখাইছো খুলি দিছে এইটো জুইয়ে মানে অলপটো খুলি লয় তাৰপিছত জুইয়ে পুৰে এইটো কালাৰ কৰি দিছে ব্লেক কালাৰ এনেকৈ বাঁহৰ মুহাটো দি অলপ এয়া দেখিছে ওলাই আছে বাঁহৰ সেইবিলাক বাঁহৰ মুহাৰ বনাই এইটো বস্তুটো এইটো ফুটাটো এনেকৈ এইফালৰ পৰা নেদেখি পোহৰটো ইয়াত আচলতে কেমেৰাত ধৰিব পৰা নাই নেদেখি অকণমানি ফুটা এটা আছে কিন্তু বহুত এডাল মুহাৰে হয় এইটো জইন নহয় কিন্তু এডোখৰত দেখিছে এইখন যোনখন দেখিছে এইখন জইন নহয় এইটো কিন্তু এনেকৈ বনাইছে বহুত মানে কষ্ট হয় এইটো বনাওঁতে টাইমো লাগে আমাৰ দাম কিমান কৈ দিম ক'ত পাই কিনিবলৈ আমাৰ ওচৰতে আছে এভেইলেবল পাই যাব আপোনালোকে মই ডিটেইলছ মানে ডেছক্ৰিপশ্যনত দি দিম আৰু এইটো বাঁহৰ মুহা ইয়াত এটা এইটো দেখিছে ষ্টিলৰ প্লেট টাইপৰ এটা ক্লিপ দিছে এইটো ফাটি নাযাবলৈ যাতে পৰিলেও পেপাৰটো ফাটি নাযায় বা কিবা কাৰণত ক্ৰেক নাহে মানে ইয়াত ফাটা হেৰি নাহিবলৈ মানে বস্তুটো টানি ধৰি থাকিবলৈ কাৰণ বাঁহৰ হয় ন এইটো সেইকাৰণে এনেকৈ বনাইছে আৰু মেইন বস্তুটো এইডাল এইটো দেখিছে ইয়াত চাৰিটা ফুটা থাকে এইটোৱেই হয় বাজা যোনটো চাউণ্ড কৰে এইটোতো টুপি এইটো সব গোটেইখিনি বাঁহৰ হয় ইয়াত একো বেলেগ বস্তু ইউজ কৰা নাই এইটো টুপিটো যোনটো মুখেৰে ফুৱাই আৰু এডাল বাঁহী নিচিনা বস্তু হয় এইটো বনাইছে এডাল বাঁহৰে হয়তো বেলেগ টাইপত বনাইছে বহুত সৰু ফুটা এটা থাকে আপোনালোকে ধৰিব পাৰিছে নে কেমেৰাত ধৰিব পৰা নাই মই এইটো দেখিছে ইয়াতে সৰু এটা ফুটা থাকে এইটো এইডালো ফুটাকৈ বাজে এডাল ফুটাকৈ বজাই দেখুৱাই দিয়া এবাৰ এইটো ফুটাকৈ বাজে চব চাউণ্ডটো এনেকুৱা এইটো চাউণ্ড আৰু এই টুপিটো লগাই ল'লেও বাজে ইয়াত এইটো উল্টাকৈ হৈছে এনেকৈ লগালেও বাজিব এইটো দুইটা চাইডেই বাজে তেনেকৈ দুইটা চাইড মানে নহয় লগালে এইটো লগাই দিলে চাউণ্ডটো অকণ বেলেগ হৈ যায় সিটো লগালে চাউণ্ড মানে খালীকৈ বজালে দেখিছে তাতে ডিফাৰেণ্টটো সেইটো কাৰণেই পেপাৰটো চাউণ্ডটো বেলেগ আহে আৰু ইয়াত লগাই দিলে চাউণ্ডটো ডাঙৰ হয় মেইন বস্তুটো আৰু এইটো কৈছোঁ এইটো বাঁহৰ মুহা কাৰণ মহৰ শিঙৰটো দাম বহুত বেছি হয় আৰু মহৰ শিঙৰটো বহুত চাউণ্ডটো বেলেগ হয় যোনবোৰ জুৰীয়া ডাবুল পেপাৰবোৰতো দুটা লাগি থাকে সেইবোৰতো বহুত দাম সেইবিলাক আপোনাৰ 8,000 10,000 ইমানমানৰ পৰা ষ্টাৰ্ট হয় আৰু ছিংগুল যোনটো থাকে মহৰ শিঙৰ সেইটোতো আপোনাৰ 4,000 4,500 ইমানমানত পাব কিন্তু এইটো বহুত কম দাম এইটো 1,000 টকাত পাই যাব আপুনি আমাৰ ইয়াৰে এজন মানুহে বনায় তেওঁৰ ওচৰত এতিয়াও ষ্টক এভেইলেবল আছে যদি এতিয়াতো ৰঙালী বিহু আহি আছে আপোনালোকে যদি বিচাৰে বা কোনোবাই ল'বলৈ মন কৰে বা শিকিবৰ কাৰণে এনেই ঘৰত বজাবৰ কাৰণে বা যি বিহু সময়ত এইবিলাক বহুত মন যায় ন গতিকে যদি ভাবে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত আমাৰ ফোন নাম্বাৰ দিয়া থাকিব তাত ফোন কৰি বুক কৰিব পাৰিব আপোনালোকে য'ৰে হওক আমি কেছ অন ডেলিভাৰী নাথাকে বা ডেলিভাৰী নাথাকে আপোনালোক আহিব লাগিব নিজে ল'বলৈ কণ্টেক্ট কৰিবহে পাৰিব জাষ্ট আৰু যদি মানে ফোন কৰি পেলাই বুক কৰি থ'ব পাৰিব ল'লে তেতিয়া আমি লোৱাই থৈ দিম মানুহজনৰ পৰা আৰু 1,000 টকা পৰিব এইটো পূৰা এনেইতো বহুত দাম হয় 1,500 2,000 এনেকৈ বিকে কিন্তু আমাৰ ওচৰৰে হয় সেইকাৰণে চিনাকি এজনে 1,000 আমাক দিছে এইটো আৰু আমিও আপোনালোকক যদি লাগে দামীও পাব ইয়াতকৈ যদি ডাঙৰ পায় এইটো সৰু হয় ইয়াতকৈ ডাঙৰ মুঠাও পায় মানে মুঠতিটো ডাঙৰ সেইবোৰ দাম এক্সট্ৰা হ'ব সেইবোৰ 2,000 2,500 ইমানত 3,000 সিমানলৈকে হ'ব কিন্তু বাঁহৰহে ইমানত পাব কিন্তু মহৰ শিঙৰ যদি লাগে বহুত দাম যাব আপোনালোকৰ 4,500 5,000 ইমানমানৰ পৰা ষ্টাৰ্ট হয় মহৰ শিঙৰ কাৰণে বহুত কষ্ট হয় এইটো বনাওঁতে এইটো বহুত কষ্ট এইটো দেখিছে কিমান এইটো টিউব দি দিছে ইয়াত এইটো টিউবৰ কিবা হেৰি দি দিছে হেৰি কৰিবলৈ ফাট নাফাটিবলৈ দেখিছে কষ্ট আছে এইটো মানে এদিন দুদিনত বনোৱা বস্তু নহয় টাইম লাগে বনাওঁতে গতিকে যদি ভাল লাগিছে ভিডিঅ'টো চাই নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব তো মই আজি অলপ বেলেগ টাইপৰ ভিডিঅ' এটা লৈ আহিছোঁ দেখিছে আৰু যদি ভাবে আপোনালোকে এইটো বাই কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ এটা ফোন নাম্বাৰ দিয়া থাকিব তাত কণ্টেক্ট কৰি ল'ব তো আজিলৈ ইমানেই ভিডিঅ'টো বেছি দীঘল নকৰোঁ মানে আছে যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজি আকৌ পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় চাই লওক এবাৰ মই ইয়াৰ এটা লাষ্ট চাউণ্ড ইয়াৰ শুনাই দিছোঁ ইয়াত বজাই দিব এবাৰ কেনেকুৱা চাউণ্ডটো দিয়ে এবাৰ লাষ্ট শুনাই দিছোঁ লাষ্টত বজাই দিয়া এতিয়া এইটো শুনিলে চাউণ্ড
চাউণ্ডটো সেনেকুৱাই আৰু ভালকৈ বজাব নিদি শিকি আছে এতিয়া প্ৰেক্টিচ কৰি আছে কৈ দিয়ক তই প্ৰেক্টিচ কৰি আছোঁ মই নাজানো বজাব চাউণ্ডটো এটাও বেছি দিব মই কালি এইটো কিনি আনিছোঁ অলপ জাষ্ট অলপ শিকিছোঁ আৰু বজোৱা হোৱা নাই নাহাহিব আপোনালোকে চ' ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো তো আজিলৈ বাই